সাইণ্টিষ্টসকলে কয় পৃথিৱীত প্ৰায় 8.7 মিলিয়ন বেলেগ বেলেগ প্ৰজাতিৰ প্ৰাণী আছে আৰু আপুনি জানিলে আচৰিত হ'ব ইয়াৰ ভিতৰত মানুহেই একমাত্ৰ প্ৰাণী যিয়ে আৱৰ্জনাৰ সৃষ্টি কৰে। পিছে সকলো সমস্যাৰ একোটা সমাধান থাকে। উদাহৰণস্বৰূপে 3R এপ্ৰ'চ অৰ্থাৎ ৰিইউজ, ৰিডিউচ আৰু ৰিচাইকল। এই পদ্ধতিৰ জৰিয়তে নতুন দিল্লীৰ এখন পাৰ্কত বিভিন্ন আৱৰ্জনাৰ পৰা পৃথিৱীৰ 7টা আশ্চৰ্য অৰ্থাৎ 7 wonders সাজি উলিওৱা হৈছে। Ladies and gentlemen, let us take a virtual tour of Waste to Wonder Park. এয়া ইজিপ্তৰ গ্ৰেট পিৰামিডৰ আৰ্হি 2600 BC অৰ্থাৎ আজিৰ পৰা প্ৰায় 4700 বছৰ আগতে নিৰ্মিত এই পিৰামিড কেইটা 7 wondersৰ ভিতৰত প্ৰাচীনতম। এবাৰ ভাবি চাওকচোন, যোৱা 4700 বছৰ জুৰি এই পিৰামিড কেইটা এনেদৰে থিয় হৈ আছে। তেতিয়াৰ দিনতে টেকন'লজিৰ কিমান উন্নতি হৈছিল। শিলেৰে নিৰ্মিত পিৰামিডবোৰৰ বাহিৰত চূণশিলৰ এটা আৱৰণ দিয়া হৈছিল আৰু শিলবোৰ ইমান নিখুঁতভাৱে সজোৱা হৈছিল যে দুটা শিলৰ মাজেৰে এখন কাগজ পাৰ কৰাটোও অসম্ভৱ হৈ পৰিছিল। মোৰ পিছফালে যে ইয়াত দেখা পাইছে এইটো পিছাৰ হেলনীয়া স্তম্ভ বুলি যে কৈছিলে, ক্লিনিং টাৱাৰ অফ পিছা। মানে বনোৱাৰ পিছত এবাৰ মানে এনেকৈ হালি গৈছিলে, গোটেই বস্তুটো অলপমান এনেকৈ হালি গৈছিলে, কিন্তু তাৰপিছত কেতিয়াও মানে এইটো বাগৰি পৰা নাই, এতিয়াও আছে এইটো বস্তু। এই টাৱাৰটো ইটালীৰ পিছা চহৰত অৱস্থিত। শিল আৰু মাৰ্বলেৰে নিৰ্মিত টাৱাৰটো 1372 খ্ৰীষ্টাব্দত সম্পূৰ্ণ কৰি তোলা হৈছিল। নিৰ্মাণ চলি থাকোঁতেই টাৱাৰটো সামান্য হেলনীয়া হৈ পৰে, পিছে আজিলৈকে ই বাগৰি পৰা নাই। মাজতে ইয়াৰ ষ্ট্ৰাকচাৰেল ষ্টেবিলিটিৰ প্ৰতি লক্ষ্য ৰাখি দৰ্শকৰ বাবে টাৱাৰটোত প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল যদিও এতিয়া পুনৰ ইয়াক মুকলি কৰা হৈছে। এয়া ৰোমান গডেছ লিবাৰ্টাছৰ প্ৰতিমূৰ্তি। ফ্ৰান্স আৰু আমেৰিকানসকলৰ বন্ধুত্বৰ চিন হিচাপে 1885 চনত ইয়াক নিউয়ৰ্ক চহৰত স্থাপন কৰা হৈছিল। ইয়াক ষ্টেচু অফ লিবাৰ্টি বুলিও জনা যায়। এয়া আমাৰ সকলোৰে পৰিচিত তাজমহল। মোগল সম্ৰাট শ্বাহজাহানে তেখেতৰ মৰমৰ পত্নী মমতাজৰ স্মৃতিত সজোৱা তাজমহলটো 7টা ৱণ্ডাৰ্ছৰ ভিতৰত দ্য মষ্ট ভিজিটেড ওৱান। 4টা মিনাৰ, কাষত 4খন বাগিচা আৰু লোটাছ শ্বেপ ডমৰ সৈতে তাজমহল ইণ্ডো ইছলামিক স্থাপত্যৰ এটা প্ৰকৃত নিদৰ্শন। কিছুমান বস্তুৰ ইন্ট্ৰডাকশ্যনৰ প্ৰয়োজন নাথাকে। হয়, এয়া পেৰিছ চহৰৰ আইফেল টাৱাৰৰ আৰ্হি। 1889 চনত পেৰিছত এখন আন্তঃৰাষ্ট্ৰীয় মেলা হৈছিল আৰু সেই মেলাৰ প্ৰৱেশ দুৱাৰ হিচাপে এই আইকনিক টাৱাৰটো সজা হয়। টাৱাৰটোৰ উচ্চতা 324 মিটাৰ আৰু সজাৰ সময়ত এই পৃথিৱীৰ উচ্চতম মানৱ নিৰ্মিত ষ্ট্ৰাকচাৰ আছিল। পিছে সময়ৰ লগে লগে ই সেই খিতাপ হেৰুৱালে যদিও ইয়াৰ স্থাপত্য আৰু ৰূপৰ বাবে ই পৃথিৱীৰ এটা অন্যতম বিখ্যাত আকৰ্ষণ। সন্মুখত এয়া খ্ৰাইষ্ট দি ৰিডিমাৰ অথবা যীশু খ্ৰীষ্টৰ মূৰ্তি। ব্ৰাজিলত অৱস্থিত মূৰ্তিটো 1932 চনত সাজি উলিওৱা হয় আৰু ই 30 মিটাৰ ওখ। ইয়াৰ উচ্চতা আৰু পাহাৰৰ ওপৰত অৱস্থিত হোৱাৰ বাবে বহুবাৰ মূৰ্তিটো বজ্ৰপাতত ক্ষতিগ্ৰস্ত হৈছে। মূৰ্তিটোৰ জনপ্ৰিয়তাৰ বাবে ব্ৰাজিল চৰকাৰে আন এটা ইয়াতকৈ ডাঙৰ মূৰ্তি সজাৰ পৰিকল্পনা কৰিছে।
এয়া ইটালীৰ ৰোম চহৰত অৱস্থিত কলজিয়ামৰ আৰ্হি। খ্ৰীষ্টাব্দ ৮০ চনত নিৰ্মিত কলজিয়াম আজিও পৃথিৱীৰ বৃহত্তম এম্ফিথিয়েটাৰ। ভূমিকম্প ইয়াৰ যথেষ্ট ক্ষতি কৰিছে যদিও যোৱা ২,০০০ বছৰৰো অধিক কাল ই এনেদৰেই থিয় হৈ আছে। মধ্যযুগীয় খেল ধেমালি আৰু অৱসৰ বিনোদনৰ প্ৰতীক কলজিয়ামত বছৰি প্ৰায় ৬ মিলিয়ন অৰ্থাৎ ৬০ লাখ টুৰিষ্টৰ আগমন ঘটে। কেনেকুৱা লাগিছে পাৰ্কখন চাই পেলাই? মজা মজা বস্তু আছে আৰু দেখাই আছোঁ ৰ'ব, ইফালে পিছফালে এখন ফুড কোৰ্ট এখন আছে, এখন চাওক। পিছফালে ফুড কোৰ্ট এখন আছে আৰু আগৰ ফালে বেলেগ বেলেগ বস্তু আছে। গাইজ ফাইনেলি ভিডিঅ'টো চেজ হ'ল, দেখালোঁ আন্ধাৰ হৈ গ'ল। আন্ধাৰলৈ ৰখি আছিলোঁ, আচলতে ইমানখিনি চাব লগা নাই পাৰ্কখনত, কিন্তু আন্ধাৰলৈকে ৰখি আছিলোঁ। লাইট জ্বলিলে ভিডিঅ'বিলাক বস্তুবিলাক ভাল লাগে, সেইকাৰণে ৰখিলোঁ। এতিয়া যাওঁ আৰু ফাইনেলি। মানুহ বহুত হৈছে, আবেলি ইয়াতে ভালেখিনি মানুহ হয়, চাওক। আৰু এইফালে মহ খেদিবৰ কাৰণে এইবিলাক কিবা কিবি মাৰি আছে আৰু বোলে। তো ফাইনেলি হৈ গ'ল, বলক বাহিৰত ওলাই যাওঁ। তো এইখন পাৰ্কৰ বাহিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰোঁ। বাই বাই।